আপোনালোকে চাব পাৰে এই ব্লাউজটোত মই হাতৰ ডিজাইন কেনেকৈ কৰিছোঁ আৰু পিঠি ডিজাইন কেনেকৈ কৰিছোঁ আৰু এনেকুৱা ডিজাইন চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আজি আপোনালোকৰ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আজি ভিডিঅ'ত দেখুৱাম আপোনালোকৰ হাতৰ ডিজাইন কেনেকৈ বনায় আৰু কাটিবলৈও শিকাম আৰু চিলাই মেলি দেখুৱাম। ব'লক আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। প্ৰথমতে কাপোৰডোখৰ দুভাঁজ কৰি ল'ম। এতিয়া আমি হাতৰ দীঘলটো জুখি ল'ম আৰু হাতৰ দীঘলটো মই লৈছোঁ 9 মিডল হাতৰ কাৰণে আৰু হাতৰ চেপটোৰ কাৰণে ৰাউণ্ডটোৰ কাৰণে তলৰ ৰাউণ্ডটোৰ কাৰণে মই 9 লোৱাৰ কাৰণে দীঘলটো সেইকাৰণে 9 লৈছোঁ। এতিয়া আমি সেই 9টো চেপ দি বনাই ল'ম। এতিয়া আমি হাতৰ ৰাউণ্ডটো জুখি ল'ম, হাতৰ তলৰ ৰাউণ্ডটো জুখি ল'ম। এতিয়া মোৰ হাতৰ ৰাউণ্ডটো 12 হোৱাৰ কাৰণে মই 6 ল'ম। এতিয়া আমি হাতৰ ৰাউণ্ডটো যদি 14 হয় তেতিয়া 7 ল'ব লাগিব আৰু হাতৰ ৰাউণ্ডটো যদি 12 হয় তাৰ আধা ল'ব লাগিব। এতিয়া মোৰ 12 সেইকাৰণে মই 6 লৈছোঁ আৰু কাটিঙৰ কাৰণে ½ ইঞ্চি বঢ়াই লৈছোঁ। এতিয়া আমি হাতটো কাটি ল'ম, চেপৰ চিনে চিনে আমি কাটি দিম। এতিয়া আমাৰ হাতটো কাটি হৈ গৈছে। এতিয়া আমি ব'লক আমি এতিয়া যাওঁ মেচিনলৈ। মেচিনত গৈ হাতটো কেনেকৈ চিলাই আপোনালোকে চাব আৰু ভালদৰে গোটেই ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে বুজি পাব। মই নেট দি বনামটো ডিজাইনটো, সেইকাৰণে এডোখৰ ডাঙৰকৈ নেট কাটি লৈছোঁ, এডোখৰ তাতকৈ অলপ সৰুকৈ দুটা কাটি লৈছোঁ। প্ৰথমতে মই নেটৰ এটা হেৰিটো আগটো চিলাই ল'ম। এতিয়া চাই থাকক, মই এনেকৈ আগটো চিলাই ল'ম। এটা ভাগ দি চিলাইছোঁ, আপোনালোকৰ এটা ভাগ কৰি চিলাব। চিলাই ল'লোঁ। আমাৰ এতিয়া দুইখন কাপোৰৰ আগটো চিলাই লোৱা হ'ল। দুইডোখৰ আগটো মাৰি চিলাই হৈ গৈছে। এতিয়া আমি ডাঙৰ কাপোৰটুকুৰাৰ ওপৰত সৰু কাপোৰটুকুৰা এটেচ কৰি চিলাই ল'ম। দুইটা জইন কৰি চাই থাকোঁ মই কেনেকৈ চিলাই আছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাব, তেতিয়া ভালদৰে বুজিব কেনেকৈ চিলাইছোঁ। দুইটা কাপোৰ এটেচ কৰি এনেকৈ চিলাই লৈছোঁ প্ৰথমতে। এতিয়া আমাৰ দুটো কাপোৰ এটেচ কৰি হৈ গৈছে। এতিয়া আমি হাতটো আপোনালোকক কাটিবলৈ দেখুৱাইছিলোঁ যে সেই হাতটোৰ লগত ইয়াক আমি জইন কৰিম, ইয়াৰ লগত এটেচ কৰি ডিজাইনটো উঠাম। এতিয়া আমি প্ৰথম চেণ্টাৰৰ পৰা চিলাই আহিম। ½ ইঞ্চি মাৰ্জিন ৰাখি ইয়াতে ষ্টাৰ্ট কৰিছোঁ চিলাম। ইয়াৰ মাজতে কোচ দি চিলাই যাম, এটা কোচ দি যাম। আমি এনেকৈ কোচ দি চিলাই যাম। কোচ দি দিলেহে আমাৰ ডিজাইনটো উঠিব। আপোনালোকে দেখিছে চাগে এইখিনি ফুলি আহিছে, কোচ দিয়াৰ কাৰণে সেই ফুলি আহিছে কাপোৰবোৰ। কোচ নিদিলে এনেকৈ ফুলি নাথাকিব, একদম নৰ্মেল হ'ব। কোচ নিদিলে ইমান দেখিবলৈ শুৱনি নহয়, কোচ দিলে বহুত শুৱনি হৈ যায়। ইনাৰ কাপোৰৰ লগত ফিক্স কৰি হৈ গ'ল। এতিয়া আমি
এইখিনি দেখিছে সূতা ওলাইছে, সেইকাৰণে আমি কি কৰিব লাগিব, ইয়াত এইটোক আমি এই কাপোৰ আমি এইডোখৰ ডেঞ্চ বহলকৈ কাটি লৈছোঁ আৰু দীঘলটো ইয়াৰ জোখত লৈছোঁ হাতটো। এতিয়া আমি প্ৰথমতে যেনেকৈ নেটডোখৰ ফিক্স কৰিছোঁ তেনেকৈ জইন কৰি যাম। 1/2 ইঞ্চ মাৰ্জিন ৰাখি ইয়াৰ ওপৰত আমি এটা লক চিলনি মাৰিম। ভিডিঅ' অকণ জুম কৰক, মানুহে নেদেখিব আকৌ কি ওচৰা। চিলাই হৈ গ'ল। এইবাৰ আমি এনেকৈ প্ৰথম দুটাকৈ লৈ ইয়াত এটা কাপোৰডোখৰ ভাঁজ কৰি ভিতৰলৈ চিলাই দিম। ওকে এতিয়া আমি ভাঁজ কৰি এনেকৈ চিলাম। এতিয়া আমাৰ হাতটো চিলাই হৈ গ'ল, দেখিছে হৈ গ'ল। একদম চিম্পুল ডিজাইন হয় আৰু কষ্ট কম। এইটো চিলাবলৈ বেছি টাইমো নালাগে, আপোনালোকে সহজতে এইটো চিলাই পাৰিব। চিলাই হৈ গ'ল। এতিয়া আমি কাপোৰটো উল্টাকৈ ল'ম। উল্টাকৈ লৈ আমাৰ যিমানটো কাপোৰটো জইন দিব লাগিব সিমানটো জইনটো চিলাব লাগিব। এতিয়া এনেকৈ এইটো আমাৰ চিলাই হৈ গ'ল। চাওক এইটো আমাৰ হাতত চিলাই হৈ গ'ল। এতিয়া আপোনালোকে জিহৰ কাৰণে জিহত চিলাবৰ কাৰণে হাতটো এনেকুৱা ডিজাইনটো বনাব, তাত আমি ফিক্স কৰিব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এনেকৈ আগলৈ ভিডিঅ' দি থাকিবলৈ মনোবল শক্তি বৃদ্ধি কৰক। ভিডিঅ' বনোৱাত বহুতখিনি সহায় কৰি দিছে। তেওঁ এটা ইউটিউব চেনেল আছে, ইউটিউব চেনেলটোৰ নাম হৈছে ধিয়াজ গেমাৰ। তেওঁ এটা গেমৰ লগতে আৰু আছামিজ বহুতো ধুনীয়া ব্লগ বনায়। আপোনালোকে ভিডিঅ'বোৰ চাব তেওঁলোকৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে ধন্যবাদ, বাই বাই। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। কাইলৈ আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ।